নমস্কাৰ। আজি আমি মৰুকৰণ আৰু খৰাং সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে মৰুকৰণ সম্পৰ্কে আৰু তাৰ পাছত খৰাং সম্পৰ্কে আলোচনা কৰিম। মৰুভূমি এক বিস্তৃত শুকান অঞ্চল য'ত বৃষ্টিপাত বা বৰষুণৰ পৰিমাণ কম হয় আৰু নামমাত্ৰহে গছ-গছনি থাকে। তেনে অঞ্চলকে আমি মৰুভূমি বুলি কওঁ। প্ৰাকৃতিক আৰু মানৱজনিত উভয় কাৰণতে এনে অঞ্চল অৰ্থাৎ মৰুভূমি অঞ্চলৰ প্ৰসাৰ বা বিস্তাৰ ঘটাকে মৰুকৰণ বুলি কোৱা হয় বা ডিজাৰ্টিফিকেশ্যন বুলি কোৱা হয়। বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত, বনাঞ্চল ধ্বংসৰ ফলত, অত্যধিক ৰাসায়নিক সাৰ, কীটনাশক ঔষধ বা ৰাসায়নিক দ্ৰব্য মাটিত প্ৰয়োগ কৰাৰ ফলত ভূতল জল বা ভূগৰ্ভৰ পানী অধিক নিম্নগামী হৈ অঞ্চল এটা শুকান বা মৰুসদৃশ বা মৰুময় হৈ পৰিব পাৰে। খৰাং বতৰ বুলি ক'লে বহুদিন ধৰি বৰষুণ বা বৃষ্টি নোহোৱা বতৰকে খৰাং বতৰ বুলি কোৱা হয়। আৰু খৰাং বতৰৰ ফলত বা খৰাং নামৰ যিটো নেকি প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ ফলত খাদ্যশস্যৰ উৎপাদন কমি যায়, মাটিবোৰে চিৰাল ফাট দিয়ে। গতিকে বিভিন্ন কাৰণত বিশ্বত মৰুকৰণৰ লগতে খৰাঙৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই আহিছে। ফলত জলবায়ু উষ্ণতাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে, খাদ্যশস্য উৎপাদনৰ পৰিমাণ হ্ৰাস পাইছে, বিশ্বত দৰিদ্ৰতা বৃদ্ধি পাব ধৰিছে বা বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে। গতিকে সময় থাকোঁতে আমি এনে সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ যেনে বৃক্ষৰোপণ কৰা, লগতে যধে মধে গছ-গছনি কটা বন্ধ কৰা, পাহাৰৰ মাটি কটা বন্ধ কৰা, এনেধৰণৰ কাম কাজ বা এনেধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰোঁ। এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰিলে মৰুকৰণৰ পৰিমাণৰ লগতে খৰাঙৰ সমস্যাও কিছু পৰিমাণে কমিব। কিন্তু এনে পদক্ষেপ বিশ্বব্যাপী হ'ব লাগিব, তেহে এই সমস্যা সমাধান হ'ব। এই সমস্যাৰ ভয়াৱহতা সম্পৰ্কে জনসাধাৰণক সজাগ সচেতন কৰি তোলাৰ লগতে এই ক্ষেত্ৰত উচিত কৰ্মপন্থা গ্ৰহণ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘই 1995 চনত এক খচৰা প্ৰস্তুত কৰি প্ৰত্যেক বছৰে 17 জুন তাৰিখটো ৱৰ্ল্ড ডে টু কম্বেট ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰট অৰ্থাৎ বিশ্ব বা আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ বা মৰুকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেয়ে প্ৰত্যেক বছৰে 17 জুন তাৰিখটো সমগ্ৰ বিশ্বই বিশ্ব মৰুকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস হিচাপে উদযাপন কৰে।